উঠিম বুলি ভাবছোঁ হাৰুৱে না জিকোৱে বা মাটিও বিক্ৰী কৰিম যদি হাৰি যাং মইতো সৰ্বনাশ হৈ যাম গোটাই অ নেওলা বহি আছা মই আহিলোঁ দেই এইটো একলা আহিলি দেখোন আৰু ই ক'ত গেল তাকো দেখোন আহিব কৈছিলোঁ অ ৰ সি আহি আছে তাৰ নাজানা এটা সমস্যা আহি আছে সি তাক মই লগ ধৰি আহিছোঁ সি মোক আহি থাকিব ক'লাক মই গুচি আহিলোঁ দে তই বহ এতিয়া তই বচোন তই এতিয়া মাটি বিক্ৰী কৰিম বুলি ভাবছা কাষ্টমাৰ পাইছা না নাই সোনকালে মাটিখিনি বিক্ৰী কৰ তেতিয়াহে তই হেৰি কৰিব লাগিব কামবিলাক আগবাঢ়িব না মাটি বাৰী লেঠা বহুত দেৰি লাগে না জানাই দেখোন কাষ্টমাৰ এটা নাপাওঁ নহয় পাইছোঁ এতিয়া সি আহিম বুলি কৈছে কিবা কৰে মাটি বিক্ৰী হয় না কি হয় ৰচোন চাই লওঁ দে পইচা তহঁত দে ভালে কৈছা দে মোৰ অলপ দেৰি হৈ গ'লে কাম আছিল এটা দে হ'ব দে আহিছা যি তই এতিয়া বচোন আলোচনা কৰিব লাগে হাও মই ক'ত বহিম চকীত দেখোন জাগাই নাই সি দেখোন আগতে আহি বহি গৈছে মাটিত বহিম নেকি মই হ'ব মোৰ লগতে বহ দে বৈছোঁ দে কওঁ এতিয়া কওঁ মানে ইলেকশ্যনত উঠাম বুলি ভাবিছা ভাবি থাকিলে নহ'ব এতিয়া হাতে কামে লাগব কাণৰ নামক মাত সোনকালে কাণৰ নামে পাইছে কি কয় কাণৰ নামে আকৌ নকওঁ কাণৰ নামে আহি পাইছোঁ মই মাতি ডাঙৰ তাক কাণা এটা কাম কৰ নেউলাৰ ঘৰলৈকে আহি যা ঘৰটো বাঁহৰ চুকটো যে আছে বাঁহৰ চুকটোৰ কাষৰ ঘৰটোৱে নেউলাৰ ঘৰ ইলেকশ্যনত উঠিম বাৰু ঠিক আছে কাণৰ নাম আহিব দেচোন দে মোৰ ছবিটো কি হ'ব মানুহে মোক কিহৰ ছবিত ভোট দিব তোৰ ছবিটো নেউলে কৰি দাং দে নামো নেউলা ছবিও নেউলা নামে মানুহ মিলি যাব নেউল মজা বা ইমান ভাল আইডিয়া গেলা ক'ৰ পৰা আহে তোৰ মাথাত দে হ'ব দে নাম মোৰ নেউলা ছবি মোৰ নেউল মজা মই আহিলোঁ দে কবিতা কোনে ইলেকশ্যনত উঠছি ময়ে উঠছি দে ইলেকশ্যনত এতিয়া পইচাও নাই তেওঁ ক'লাক মোৰো ইচ্ছা আছে সৰুৰ পৰা ইলেকশ্যনত উঠা উঠি দিলোঁ দে তই এতিয়া যি কৰাৰ তোৰ ওপৰতে ৰাখাৰ আকৌ চিন্তা নকৰিবি তই মোৰ নাম কানাৰাম হয় কানাৰাম ইলেকশ্যন হওক যি হওক নাম্বাৰ 1 এক্সপাৰ্ট হয় মই তোক মই জিকাই দিম কানা জিকাবই লাগিব গম পাইছ না একো নাই কানাৰামে যিতেনে কামত হাত দিছি ই জিকি আহিব পইচা কিন্তু খৰচা হ'ব দে ভাই বহুত পইচা খৰচা হ'ব আছে না পইচা পাতি পইচা সেনেকৈ নাই মাটি অলপ বিক্ৰী কৰিম বুলি ভাবছোঁ হ'লেও মুঠতে খেলিম দে ইলেকশ্যন খেলিম না পইচাটো খৰচ হ'বই আৰু উপায়তো নাই দে হ'ব দে মইতো মোৰ ফালৰ পৰা যিমান পাৰোঁ কৰিমেই তই গাড়ী যাবি মানুহ ঘৰে ঘৰে কবি ভোটটো দিবা তেতিয়াহে জিকবি ভোট খুজিব যাব লাগিব ন কিনকে কাম একবাৰ মই শিকাই দিছোন দাদা মূৰ্খ তই একো নাজনা মই কৈ আছোঁ শুন তই ঘৰে ঘৰে যাবি আৰু কবি যে দাদা বাইদেউ খুৰা খুৰী ককা আইতা মোৰ নাম নেউলা মই এইবাৰ ইলেকশ্যনত দিছোঁ গতিকে আপোনালোকে মোক নেউলৰ ছবিত ভোটটো দিব মই যদি ইলেকশ্যনত জিকি যাওঁ মই গাঁৱৰ ৰাস্তা পাকা কৰি দিম আৰু ঘৰে ঘৰে খোৱা পানীৰ ব্যৱস্থা কৰি দিম লেট্ৰিন দিম বাথৰুম দিম চব দিম ই ঠিক কথা কৈছে ই জানে কিন্তু এক্সপিৰিয়েঞ্চ আছে কিন্তু দেই মানিছোঁ কিন্তু দে হ'ব দে তহঁতে মোৰ লগত যাবি মই কিবা আকলাই যাম নেকি তহঁতে মোক জষ্টটো উঠাই দিছা আমি যামেই তোৰ লগত তই চিন্তা নকৰিবি আমি আছোঁ তোৰ লগত সদায় আছোঁ তই কিন্তু পইচা পাতি কমকৈ খৰচ কৰিব নোৱাৰা ভাই পুৰা পানীৰ দৰে ভাই দিব লাগিব পইচা দে তহঁতে কথা পাত মই যাওঁ দে এতিয়া মোৰ অলপ কাম আছে মই আছোঁ দে কেইদিনমান যা তই যা ময়ো যাই আছোঁ যা এতিয়া নেউলা তই এটা কাম কৰ তই ফাৰ্ষ্টতে মাটিখিনি বিক্ৰী কৰ তেতিয়াহে পইচা আলব পইচা নহওঁকে আৰু কাম আৰম্ভ কৰিবাই নোৱাৰা দে ঠিক আছে বাৰু মই মাটিখিনি মাথা মাৰোঁ ফাৰ্ষ্টতে মাটিখিনি বিক্ৰী কৰোঁ তাৰপিছত যেটা পইচা পাই একটা পইচা ইলেকশ্যনত ইনভেষ্ট কৰি দিম আৰু একটা পইচাই খাটাই দিম আৰু ভগৱানক চিন্তি জিকিলেও জিকিম হাৰিলেও হাৰিম জিকিলেতো ভালে হ'ব দেচোন সেনা পইচা দুইগুণ আহিব হাৰিলেতো জানাই আৰু মোৰ পিঠিত ভাল বাখলা বাখলি কৰিব দেউতাই অলপতো ৰিস্ক ল'বই লাগিব ভাই নহ'লে কি কৰিবি উপায়তো নাই দে আমি যাওঁ দে হ'ব দে তই এতিয়া থাক মনত ৰাখবি তোৰ নাম নেউলা আৰু তোৰ ছবি হৈছে নেউল কালিৰ পৰা ঘৰে ঘৰে যাম আৰু চবকে ক'ম যে নেউলৰ ছবিত ভোটটো দি নেউলাক যাতে জয়যুক্ত কৰে ৰচোন তই বাৰু ইলেকশ্যনত জিকি যোৱাৰ পিছত আমাৰ দুটাক কি দিবি কওঁচোন কওঁ তহঁত দুটাক মোৰ চিকিউৰিটি গাৰ্ড বনাই দিম এটা ঘৰত থাকবি এটা মোৰ লগত থাকবি চিকিউৰিটি গাৰ্ডে বনাবি হ'ব ভাই চৰকাৰী চাকৰি যিহেতু আজিকালি পাবাই টান হ'ব দে আমি যাওঁ বহুত দেৰি হ'ল দে নেউলা আমি যাওঁ দে তই ফোন কৰিবি দা হ'ব যা